নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব, গ্ৰাহক সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? ভাৰতত কেতিয়া গ্ৰাহক সুৰক্ষা আইন প্ৰণয়ন কৰা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 1986। 1986 চনত ভাৰতত গ্ৰাহক সুৰক্ষা আইন প্ৰণয়ন কৰা হৈছিল। নেক্সট কুৱেশ্যন, গ্ৰাহক সুৰক্ষা আইন 1986 কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল? কোন দিনৰ পৰা কাৰ্যকৰী হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 1986 চনৰ 24 ডিচেম্বৰ। 1984 চনৰ 24 ডিচেম্বৰৰ পৰা এই আইনখন কাৰ্যকৰী হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতত বৰ্তমান বলবৎ থকা গ্ৰাহক সুৰক্ষা আইন কোনখন? বৰ্তমান ভাৰতত চলি থকা গ্ৰাহক সুৰক্ষা আইনখন কিমান চনত সংশোধন কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 2019 চনত। 2019 চনত নতুনকৈ বলবৎ কৰা গ্ৰাহক সুৰক্ষা আইনখন বৰ্তমান ভাৰতত চলি আছে। নেক্সট কুৱেশ্যন, গ্ৰাহক সুৰক্ষা আইন 2019 কেতিয়া বলবৎ হয়? গ্ৰাহক সুৰক্ষা আইন 2019 এইখন কেতিয়া বলবৎ হৈছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 20 জুলাই 2020 চনত। 20 জুলাই 2020 চনত এই আইনখন বলবৎ হয়। নেক্সট কুৱেশ্যন, কৃষিজাত উৎপাদনৰ মান নিৰ্ণয় আৰু চিহ্নিতকৰণ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? কিমান চনত কৃষিজাত উৎপাদনৰ মান নিৰ্ণয় আৰু চিহ্নিতকৰণ আইন প্ৰণয়ন কৰা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 1937 চনত। 1937 চনত কৃষিজাত উৎপাদনৰ মান নিৰ্ণয় আৰু চিহ্নিতকৰণ আইন প্ৰণয়ন কৰা হৈছিল। নেক্সট কুৱেশ্যন, পেকেট, বটল বা টিনত থকা খাদ্য সামগ্ৰীত কি চিহ্ন ব্যৱহাৰ কৰা হয়? এই বস্তুখিনিত থকা যিবিলাক খাদ্য সামগ্ৰী থাকে এইবিলাকত কোনটো চৰকাৰী চিহ্ন ব্যৱহাৰ কৰা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, এগমাৰ্ক চিহ্ন। পেকেট, বটল বা টিনত থকা খাদ্য সামগ্ৰীত এগমাৰ্ক চিহ্ন ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, গা ধোৱা চাবোনত কিহৰ চিহ্ন ব্যৱহাৰ কৰা হয়? গা ধোৱা চাবোনত কিহৰ চিহ্ন ব্যৱহাৰ কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ISI, অৰ্থাৎ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড ইনষ্টিটিউট। এই চিহ্ন গা ধোৱা চাবোনত ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, গ্ৰাহক সুৰক্ষা আইন 1986 অনুসৰি কিমান স্তৰৰ অভিযোগ নিষ্পত্তিৰ ব্যৱস্থা আছিল? কিমানটা স্তৰত অভিযোগ নিষ্পত্তি কৰাৰ ব্যৱস্থা আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 3টা। ডিষ্ট্ৰিক্ট, ষ্টেট আৰু নেশ্যনেল, এই তিনিওটা স্তৰত অভিযোগ নিষ্পত্তি কৰাৰ ব্যৱস্থা আছিল। নেক্সট কুৱেশ্যন, MRPৰ সম্পূৰ্ণ ৰূপ কি? MRPৰ ফুল ফৰ্ম কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, মেক্সিমাম ৰিটেল প্ৰাইচ। মেক্সিমাম ৰিটেল প্ৰাইচ হ'ল MRPৰ সম্পূৰ্ণ ৰূপ। নেক্সট কুৱেশ্যন, গ্ৰাহক সুৰক্ষা আইন 1986ৰ অধীনত অভিযোগ নিষ্পত্তিৰ সৰ্বোচ্চ সংস্থা কোনটো? অভিযোগ নিষ্পত্তিৰ সৰ্বোচ্চ সংস্থা কোনটো বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, নেশ্যনেল কমিশ্যন। নেশ্যনেল কমিশ্যন হ'ল 1986 চনৰ যি গ্ৰাহক সুৰক্ষা আইন আছিল এই আইনৰ অভিযোগ নিষ্পত্তি কৰাৰ সংস্থা। নেক্সট কুৱেশ্যন, গ্ৰাহকৰ কোনটো অধিকাৰ সামগ্ৰীৰ তথ্য জনাৰ সৈতে জড়িত? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, তথ্য লাভৰ অধিকাৰ। তথ্য লাভৰ অধিকাৰ, এই অধিকাৰটোৰ জৰিয়তে গ্ৰাহকে সামগ্ৰীৰ তথ্য জানিব পাৰে। নেক্সট কুৱেশ্যন, কোনখন আইনক মাগনা কাৰ্টা কনজিউমাৰ্ছ বুলি কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, গ্ৰাহক সুৰক্ষা আইন 1986। গ্ৰাহক সুৰক্ষা আইন 1986ক মাগনা কাৰ্টা কনজিউমাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, এগমাৰ্ক চিহ্ন কিহৰ সৈতে জড়িত? এগমাৰ্ক চিহ্ন কিহৰ সৈতে জড়িত বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, কৃষিজাত সামগ্ৰী। কৃষিজাত সামগ্ৰীৰ সৈতে এগমাৰ্ক চিহ্ন জড়িত। নেক্সট কুৱেশ্যন, ISI চিহ্ন কিহৰ প্ৰতীক?
ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড ইনষ্টিটিউট ই কিহৰ প্ৰতীক বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি মানদণ্ড। বস্তুৰ মানদণ্ডৰ সৈতে ISI জড়িত। নেক্সট কুৱেশ্যন, বিশ্ব গ্ৰাহক অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়। বিশ্ব গ্ৰাহক অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 15 মাৰ্চ। প্ৰতি বছৰে 15 মাৰ্চৰ দিনা বিশ্ব গ্ৰাহক অধিকাৰ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস কেতিয়া পালন কৰা হয়। নেশ্যনেল কনজিউমাৰ ডে কেতিয়া পালন কৰা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 24 ডিচেম্বৰ। 24 ডিচেম্বৰৰ দিনা নেশ্যনেল কনজিউমাৰ ডে পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতত বৰ্তমান কিমানখন ৰাজ্য আছে। বৰ্তমান ভাৰতত কিমানখন ৰাজ্য আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 28খন। ভাৰতত বৰ্তমান 28খন ৰাজ্য আছে। নেক্সট কুৱেশ্যন, ভাৰতত বৰ্তমান কেইখন কেন্দ্ৰশাসিত অঞ্চল আছে। কিমানখন কেন্দ্ৰশাসিত অঞ্চল আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 8খন। ভাৰতত বৰ্তমান 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰশাসিত অঞ্চল আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ সংসদৰ কোনখন নিম্ন সদন বুলি কোৱা হয়। ভাৰতীয় সংসদৰ কোনখন সদনক নিম্ন সদন বুলি কোৱা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি লোকসভা। লোকসভাক নিম্ন সদন বুলি কোৱা হয়। এই লোকসভাৰ সাংসদসকলক জনসাধাৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰে। নেক্সট কুৱেশ্যন, লোকসভাৰ সদস্য হ'বলৈ প্ৰাৰ্থীগৰাকীৰ নিম্নতম বয়স কিমান হ'ব লাগে। লোকসভাৰ সদস্য হ'বলৈ হ'লে প্ৰাৰ্থীগৰাকীৰ বয়স নিম্নতম কিমান হ'ব লাগে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 25 বছৰ। 25 বছৰ হ'লেহে লোকসভাৰ সদস্য হ'ব পাৰিব। এইখিনি আছিল আজিৰ আমাৰ এই যি ছ'চিয়েল ছায়েন্সৰ চিৰিজ চলি আছে ইয়াৰে 27 নম্বৰ ভিডিঅ'টো। এই ভিডিঅ'টোত আমি 20 মষ্ট ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিলোঁ। যি কুৱেশ্যনখিনি আগন্তুক আছাম পুলিচ, ABUB বা SI লগতে ADRE বা তেনেকুৱা ধৰণৰ যিকোনো কম্পিটিটিভ এক্সামত আহিব। এই কুৱেশ্যনখিনিত যদি আপোনালোকে কিবা ভুল দেখে সেইবোৰটো কমেণ্টত আঙুলিয়াই দিব। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব, বৰ্তমান ভাৰতীয় নাগৰিকৰ কিমানটা মৌলিক কৰ্তব্য আছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। এই অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাব। আৰু যদি ইয়াৰ এনচাৰটো আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে ইয়াৰ আগৰ ভিডিঅ'টোত আমি এই কুৱেশ্যনটো আলোচনা কৰিছিলোঁ। সেই ভিডিঅ'টো যদি চোৱা নাই তেতিয়াহ'লে সেই ভিডিঅ'টো চাই আপোনালোকে ইয়াৰ এনচাৰটো জানি ল'ব পাৰিব। সেই ভিডিঅ'টোৰ লিংক আমি ডেছক্ৰিপশ্যনতো দি দিম, তাৰ পৰা গৈও চাব পাৰিব। যদি ভিডিঅ'টো এতিয়ালৈকে চাইছে তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।